নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আমি আজি অসম টেটৰ পৰিৱেশ অধ্যয়নৰ প্ৰশ্ন কেইটিমান আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব তথা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰশ্নসমূহ আমি বিভিন্ন ছ'চিয়েল মিডিয়াৰ উৎসৰ পৰা সংগ্ৰহ কৰিছোঁ। আহক আমি প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়োঁ। ১ নম্বৰ প্ৰশ্ন, অসমত থকা বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো আছিল ২খন। ২ নম্বৰ প্ৰশ্ন, স্পেচিয়েল এডুকেশ্যন জড়িত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশেষভাৱে সক্ষম শিশু শিক্ষাৰ লগত। ৩ নম্বৰ, তলৰ কোনবিধ কৌশল অৱচেতন মনৰ কাৰ্যসমূহ জানিবৰ বাবে উত্তম? ইয়াৰ শুদ্ধ উত্তৰটো প্ৰজেক্টিভ কৌশল। ৪ নম্বৰ, ডেছ কুকি জনজাতিৰ এটা শস্য চপোৱা উৎসৱ। এইটোৰ শুদ্ধ উত্তৰটো হ'ব মিমকটু উৎসৱ। ৫ নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ ICT সামগ্ৰী নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাতৰি কাকত। ৬ নম্বৰ প্ৰশ্ন, দেহৰ তেজ গোট মৰাত সহায় কৰা ভিটামিনবিধ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কে ভিটামিন। ৭ নম্বৰ প্ৰশ্ন, OMRৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰটো আছিল অপ্টিকেল মাৰ্ক ৰিডাৰ। ৮ নম্বৰ, ৩৭ নং সাংবিধানিক সংশোধনৰ লগত জড়িত আছে কোনখন ৰাজ্য মানে? ইয়াৰ শুদ্ধ উত্তৰটো আছিল ছিকিম। ৯ নম্বৰ, শক্তি পিৰামিডত কি দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটা খাদ্য জগতৰ পৰা আন এটা খাদ্য জগতলৈ গতি কৰা শক্তিৰ পৰিমাণ। তলৰ কোনবিধ সোঁচৰা বেমাৰ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জেপেথেলমিয়া। ১১ নম্বৰ প্ৰশ্ন, শৰীৰৰ খৰতকীয়া বৃদ্ধি আৰু বিকাশৰ পৰ্যায়টো হ'ল? উত্তৰটো হ'ব কেঁচুৱা কাল। ১২ নম্বৰ প্ৰশ্ন, জৈৱিক সাৰে হ্ৰাস কৰিব পৰা প্ৰদূষণ হ'ল? মাটি প্ৰদূষণ। ১৩ নম্বৰ প্ৰশ্ন, ২০১১ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত মহিলাৰ হাৰ কিমান? ইয়াৰ উত্তৰটো হ'ব ৬৪.২৭%। ১৪ নম্বৰ, সংবিধানৰ কোনটো অংশই পঞ্চায়ত ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰিছে? ইয়াৰ উত্তৰটো হ'ব ৰাজ্যৰ নীতি নিৰ্দেশক সিদ্ধান্ত। ১৫ নম্বৰ, মনৰ ধাৰণা, কৌশল, মনোদৃষ্টি এজনৰ পৰা আন এজনলৈ পৰ্যবেক্ষিত হোৱা কাৰ্যক কি বুলি কোৱা হয়? এইটোক উত্তৰটো হ'ব সংযোগ বুলি কোৱা হয়। ১৬ নম্বৰ, দেশৰ ভিতৰত সবাতোকৈ বেছি অৰণ্য থকা ৰাজ্যখন কি? ইয়াৰ উত্তৰটো হ'ব মধ্যপ্ৰদেশ। ১৭ নম্বৰ, তলৰ কোনটো অঞ্চল ভাৰতৰ বদ্বীপীয় উদ্ভিদ অঞ্চলৰ অন্তৰ্ভুক্ত নহয়? ইয়াৰ উত্তৰটো কন্দাপুৰ। ১৮ নম্বৰ, IQ শব্দটোৰ পৰিচয় কৰাই দিয়া মানুহজন কোন? ইয়াৰ উত্তৰটো হ'ব উইলিয়াম ষ্টাৰ্ণ। উইলিয়াম ষ্টাৰ্ণ হ'ব IQৰ প্ৰথম পৰিচয় কৰাই দিয়া ব্যক্তি। ১৯ নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ উন্নত জাতৰ ধান ২ সপ্তাহ পৰ্যন্ত পানীত জীয়াই থাকে আৰু বানপানী সহনশীল জাত হিচাপে উন্নীত কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব বীনা ধান ১১। ২০ নম্বৰ, ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকক কোনে নিযুক্তি দিয়ে? ইয়াৰ উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে। ২১ নম্বৰ, ভাৰতৰ সংবিধানে কেনেধৰণৰ নাগৰিকতা প্ৰদান কৰে? ইয়াৰ উত্তৰটো হ'ব একক নাগৰিকতা। ২২ নম্বৰ, অশোক মেহতা কমিটিৰ ৰিকমেণ্ডেশ্যন মতে কি প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব গাঁও পঞ্চায়ত। চিপকো আন্দোলন আৰম্ভ হোৱা ঠাইখন? ইয়াৰ উত্তৰটো আছিল উত্তৰাখণ্ড। ২৪ নম্বৰ প্ৰশ্ন, ৰাজ্যৰ ৰাজ্যপালজনক নিযুক্তি দিয়াৰ আগতে কাৰ লগত আলোচনা কৰাটো বাধ্যতামূলক? ইয়াৰ উত্তৰটো হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। ২৫ নম্বৰ প্ৰশ্ন, তলৰ কোনখন নদীক ছৰো অফ বিহাৰ বুলি কোৱা হয়?
ইয়াৰ উত্তৰটো আছিল কোচি। 4টা অপশ্যন দিয়া আছিল, ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোচি। 26 নম্বৰ প্ৰশ্ন, সেউজ বিপ্লৱৰ প্ৰধান গড় দেউতা কোন? ইয়াৰ উত্তৰটো হ'ব এম.এছ. স্বামীনাথন। এম.এছ. স্বামীনাথন। 27 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ যন্ত্ৰৰ সহায়ত ধানৰ আৰ্দ্ৰতা জোখা হয়? ইয়াৰ উত্তৰটো হ'ব মইচাৰ মিটাৰ। 28 নম্বৰ প্ৰশ্ন, কিট প্ৰট'কল কিহৰ লগত জড়িত? ইয়াৰ উত্তৰটো হ'ব জলবায়ু পৰিৱৰ্তন। 29 নম্বৰ প্ৰশ্ন, গলিত ধাতুৰ পৰা নিৰ্গত হোৱা বাষ্পক কোৱা হয়, কি বুলি কোৱা হয়? ফিউম বুলি কোৱা হয়। 30 নম্বৰ তথা অন্তিমটো প্ৰশ্ন, ভাৰতৰ অক্ষাংশৰ বিস্তৃত হৈছে? ইয়াৰ উত্তৰটো হ'ব 8 ডিগ্ৰী 4 মিনিট 28 ছেকেণ্ড উত্তৰ অক্ষৰেখাৰ পৰা 37 ডিগ্ৰী 17 মিনিট 53 ছেকেণ্ড উত্তৰ অক্ষৰেখালৈকে। এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গতিকে ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰতিটো উত্তৰেই শুদ্ধ হৈছে। ধন্যবাদ।